এইটো মোৰ সৰু কালতে মই টিভিত দেখা পাইছিলোঁ 5-6 জন উঠোৱা এনেকৈ আমাৰ আৰ্মি ফৌজীবিলাকে দিল্লীত নেশ্যনেল হিচাপে খেল প্ৰদৰ্শন কৰে সেয়া মই সৰুতে দেখা পাইছিলোঁ। তাৰপিছত ভাবিলোঁ আমি গাঁৱতো এখন এনেকুৱা খেল এখন উলিয়াব পাৰিলে ভাল আছিলে বুলি মই 2008 চনত প্ৰথমে আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে মই প্ৰথম টেলিকাষ্ট হৈছিলোঁ। তাৰপিছত মাজে মাজে দুই এজেগাত কৰিছিলোঁ বিভিন্ন জেগাত। আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ নেতৃত্বাধীন চৰকাৰখনে যি ঘৰে ঘৰে তিৰংগা প্ৰদৰ্শন কৰিবলৈ দিলে, গতিকে সেই সুযোগতে ময়ো বহুত উৎফুল্লিত হ'লোঁ আৰু মোৰ লগৰ সমনীয়া বন্ধুবৰ্গবিলাকো উৎফুল্লিত হ'ল, গোটেই ৰাইজে হ'ল বুলি ক'ব পাৰে। আপোনালোকে দেখিছে কেনেকৈ ৰাইজ ওলাই আহিছে, বৰ ভাল লাগিছে। কিমানজন উঠাইছে আপুনি? আজি 25 জনমান আছে। এতিয়া ধৰক না 11-12 কিলোমিটাৰ হ'ব নেকি। বালিজুৰিৰ পৰা আমি এই টুপিয়ালৈকে
আহিবলৈ সক্ষম হৈছোঁ। কিবা অসুবিধা পোৱা নাই আপুনি চলাওঁতে ইমানখিনি মানুহ লৈ পেলাই? নাই, একো অসুবিধা তেনেকৈ অহা নাই। সকলোৱে ভাল লাগিছে। তেওঁলোকে যেনেকুৱা ধৰণে থাকিব লাগে বাইকত থাকিছে। গতিকে মোৰ লগৰ সমনীয়াবিলাককো ধন্যবাদ দিম। তেওঁলোকে যি কণ্ট্ৰল কেপাচিটি কৰিছে, মোৰ অকল ইয়াত কণ্ট্ৰল কেপাচিটি নহয়, তেওঁলোকৰো আছে। গতিকে মই ৰাইজৰ জৰিয়তে আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ গোটেই অসমবাসীক যে অনাগত যিমান দিনলৈকে মই জীয়াই থাকোঁ এই প্ৰদৰ্শন কৰিবলৈ যাতে চৰকাৰে কিছু সহায় সহযোগিতা আগবঢ়াই দিয়ে। ভাৰত মাতা কি ভাৰত মাতা ভাৰত মাতা কি। ধন্যবাদ। অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৭৪তম স্বাধীনতা দিৱসৰ সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি আমাৰ চতিয়া সমষ্টিৰ মুৰাদল জিলা পৰিষদ অন্তৰ্গত উত্তৰ মুৰাদল গাঁৱৰ আমাৰ সকলোৰে মৰমৰ যুৱক মতলিব আলী ডাঙৰীয়া যি ধৰণে এটা দুখ সাহস্যা কৰি স্বাধীনতাৰ উপলক্ষে তেখেতে এখন বাইকত ২৫জন আৰোহী উঠাই পেলাই যে এটা মেছেজ দিছে যে স্বাধীনতা কি ধৰণে আমি অনুভৱ কৰিছোঁ, যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ ক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্মৰ যি এটা অমৃত মহোৎসৱ পালন কৰা এটা মানসিকতা, লগতে স্বাধীনতাক ভালদৰে পালন কৰিবৰ কাৰণে তেখেতে যি ধৰণে ইয়াত পদক্ষেপ লৈছে, সঁচাকৈ তেখেতৰ মই শলাগ লৈছোঁ আৰু অনাগত দিনত তেখেতৰ মই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ।